নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম এক্সাম ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ আসাম টেটৰ বাবে অসমীয়া বিষয়ৰ পাৰ্ট 1 আৰু ইয়াত 20টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈছে, যিকেইটা নেকি আমাৰ অসম টেটৰ LPA হওক বা UPA হওক দুয়োটা পৰীক্ষাত ইয়াৰ পৰা অহাৰ সম্ভাৱনা যথেষ্টখিনি আছে। তো আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ। আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা ঘণ্টাটো দবাই অল কৰি দিব, যাতে মোৰ আগন্তুক টেটৰ বাবে সম্ভাৱনীয় বহুখিনি বিষয়লৈ মই ভিডিঅ' লৈ আহিলে আপোনালোকৰ তাত নটিফিকেশ্যন পটককৈ যাই পায়। তো বলক এতিয়া আমাৰ বিষয়ত আজি কি আছে আলোচনা কৰোঁ। 1 নম্বৰত দিয়া আছে অসমীয়া ভাষা কি গোষ্ঠীৰ ভাষা? অপশ্যন কত দিয়া আছে অষ্ট্ৰিক, খ তিব্বত বৰ্মী, গ আৰ্য, খ এটাও নহয়। যদি বন্ধুসকল উত্তৰবিলাক জানে কমেণ্টত জনাব। অসমীয়া ভাষা আৰ্য গোষ্ঠীৰ ভাষা। 2 নম্বৰত দিয়া আছে ভাৰতীয় আৰ্য ভাষাৰ স্তৰ কেইটা? অপশ্যন কত দিয়া আছে এটা, খ 4টা, গ 2টা, খ 3টা। ভাৰতীয় আৰ্য ভাষাৰ স্তৰ কেইটা? 3টা। 3 নম্বৰত দিয়া আছে প্ৰাকৃত ভাষাৰ স্তৰ কেইটা? অপশ্যন কত দিয়া আছে 2টা, খ 3টা, গ 4টা, খ এটাও নহয়। প্ৰাকৃত ভাষাৰ স্তৰ কেইটা? 3টা। 4 নম্বৰত দিয়া আছে অসমীয়া ভাষাই ৰূপ পায় কেতিয়া? অপশ্যন কত দিয়া আছে দশম একাদশ শতিকাত, খ সপ্তম শতিকাত, গ চতুৰ্থ শতিকাত, খ ইয়াৰে এটাও নহয়। তেতিয়াহ'লে অসমীয়া ভাষাই ৰূপ কেতিয়া পাইছিল? দশম একাদশ শতিকাত। 5 নম্বৰত দিয়া আছে অসমীয়া ভাষাৰ বিষয়ে লিখা বিদেশী পৰিব্ৰাজকজন কোন আছিল? অপশ্যন কত দিয়া আছে হিউৱেন চাং, খ ফাহিয়ান, গ মাৰ্ক পল', খ ফিৰদৌছী। অসমীয়া ভাষাৰ বিষয়ে লিখা বিদেশী পৰিব্ৰাজকজন হ'ল হিউৱেন চাং। 6 নম্বৰত দিয়া আছে প্ৰাচীন আৰ্য ভাষাৰ 2টা উদাহৰণ হ'ল, ক নম্বৰত দিয়া আছে বৈদিক ভাষা আৰু সংস্কৃত ভাষা, খ পালি আৰু প্ৰাকৃত, গ মৈথিলী আৰু ব্ৰজাৱলী, ঘ ইয়াৰে এটাও নহয়। উত্তৰ বৈদিক ভাষা আৰু সংস্কৃত ভাষা। 7 নম্বৰত দিয়া আছে আদি প্ৰাকৃতৰ নিদৰ্শন ক'ত পোৱা যায়? অপশ্যন কত দিয়া আছে অংকীয়া নাটত, খ অশোকৰ শিলালিপিত, গ মৃচ্ছকটিকা নাটকত, খ ইয়াৰে এটাও নহয়। আদি প্ৰাকৃতৰ নিদৰ্শন ক'ত পোৱা যায়? উত্তৰ অশোকৰ শিলালিপিত পোৱা যায়। 8 নম্বৰত দিয়া আছে আৰ্য ভাষা প্ৰসাৰত গুৰুত্ব দিয়া অসুৰ ৰজাজন কোন আছিল? অপশ্যন কত দিয়া আছে ভাস্কৰ বৰ্মন, খ নৰকাসুৰ, গ ধৰ্মপাল, খ ইয়াৰে এটাও নহয়। আৰ্য ভাষা প্ৰসাৰত গুৰুত্ব দিয়া অসুৰ ৰজাজন কোন আছিল তেতিয়াহ'লে? উত্তৰ নৰকাসুৰ। 9 নম্বৰত দিয়া আছে চৰ্যাপদবোৰ অসমীয়া ভাষাৰ কিহৰ লগত মিল আছে? অপশ্যন কত দিয়া আছে প্ৰত্যয়, খ ধ্বনি তত্ত্ব, গ সন্ধি, খ ধাতু। চৰ্যাপদবোৰ অসমীয়া ভাষাৰ কিহৰ লগত মিল আছে? যদি বন্ধুসকল জানে কমেণ্টত জনাব। উত্তৰ ধ্বনি তত্ত্ব। 10 নম্বৰত দিয়া আছে অসমীয়া ভাষাত প্ৰভাৱ পেলোৱা এটা উল্লেখযোগ্য ভাষাগোষ্ঠীৰ নাম হ'ল, অপশ্যন কত দিয়া আছে বড়ো, খ নেপালী, গ দ্ৰাবিড়, খ তিব্বত বৰ্মী। উত্তৰ তিব্বত বৰ্মী। 11 নম্বৰত দিয়া আছে মধ্যযুগৰ অসমীয়া গদ্য সাহিত্যৰ উল্লেখযোগ্য নিদৰ্শন কি? অপশ্যন কত দিয়া আছে হস্তিবিদ্যাৰ নভ, খ বুৰঞ্জী সাহিত্য, খ খৰা নিদান, গ খৰা নিদান, খ ইয়াৰে এটাও নহয়। মধ্যযুগৰ অসমীয়া গদ্য সাহিত্যৰ উল্লেখযোগ্য নিদৰ্শন হ'ল বুৰঞ্জী সাহিত্য। 12 নম্বৰত দিয়া আছে বুৰঞ্জীৰ গদ্যত কি উপভাষাৰ নিদৰ্শন পোৱা যায়? অপশ্যন কত দিয়া আছে বংগ উপভাষা, খ কামৰূপী উপভাষা, গ গোৱালপৰীয়া উপভাষা, ঘ ইয়াৰে এটাও নহয়। উত্তৰ কামৰূপী উপভাষাৰ। 13 নম্বৰত দিয়া আছে উপভাষা কাক বোলে? অপশ্যন কত দিয়া আছে ভাষাৰ আঞ্চলিক ৰূপক, খ যি ভাষাত মানুহে কথা পাতে, গ শিক্ষাৰ মাধ্যমৰূপে ব্যৱহাৰ হোৱা ভাষা, ঘ ইয়াৰে এটাও নহয়। উপভাষা ভাষাৰ আঞ্চলিক ৰূপক বোলে। 14 নম্বৰত দিয়া আছে মান্য ভাষাৰ সৃষ্টি হয়, অপশ্যন কত দিয়া আছে কথোপকথনৰ পৰা, খ উপভাষাৰ পৰা, গ লোক সাধুকথাৰ পৰা, খ ইয়াৰে এটাও নহয়।
তেতিয়াহ'লে মান্য ভাষাৰ সৃষ্টি হয় ক'ৰ পৰা উপভাষাৰ পৰা 15 নম্বৰত দিয়া আছে অসমীয়া ভাষাৰ এটা উপভাষা হ'ল অপচন ক'ত দিয়া আছে চুতীয়া খ কামৰূপী গ নেপালী খ বড়ো অসমীয়া ভাষাৰ এটা উপভাষা হ'ল কামৰূপী 16 নম্বৰত দিয়া আছে অসমীয়া ভাষাত বিশিষ্ট স্বৰধ্বনি কেইটা অপচন ক'ত দিয়া আছে 8টা খ 4টা গ 3টা ঘ 6টা অসমীয়া ভাষাত বিশিষ্ট স্বৰধ্বনি তেতিয়াহ'লে কেইটা 8টা 17 নম্বৰত দিয়া আছে অসমীয়া ভাষাৰ ব্যঞ্জন ধ্বনি কেইটা অপচন ক'ত দিছে 25টা খ 22টা গ 21টা ঘ 31টা অসমীয়া ভাষাৰ ব্যঞ্জন ধ্বনি 21টা 18 নম্বৰত দিয়া আছে তলৰ কোনগৰাকী পণ্ডিতৰ মতে অসমীয়া ভাষাটো মাগধী প্ৰাকৃতৰ পৰা সৃষ্টি হৈছে অপচন ক'ত দিয়া আছে ডক্টৰ বাণীকান্ত কাকতি খ বেণী মাধৱ বৰুৱা গ ডিম্বেশ্বৰ ঘ ইয়াৰে এটা নহয় উত্তৰ ডক্টৰ বাণীকান্ত কাকতি 19 নম্বৰত দিয়া আছে অসমীয়া ভাষা নিহিত হৈছে অপচন ক'ত দিয়া আছে সৰশ্ৰেণী প্ৰাকৃতৰ পৰা খ মাগধী প্ৰাকৃতৰ পৰা গ মহাৰাষ্ট্ৰী প্ৰাকৃতৰ পৰা ঘ পৈশাচী প্ৰাকৃতৰ পৰা ইয়াৰে উত্তৰটো হ'ল মাগধী প্ৰাকৃতৰ পৰা 20 নম্বৰত দিয়া আছে অৰ্থাৎ আজিৰ আমাৰ বিষয়ৰ শেষৰটো প্ৰশ্ন হ'ল মাধৱ কন্দলীয়ে কি গ্ৰন্থ ৰচনা কৰিছিল অপচন ক'ত দিয়া আছে নাম মালিকা খ ৰামায়ণ গ হৰিশ্চন্দ্ৰ উপাখ্যান খ প্ৰহ্লাদ চৰিত্ৰ মাধৱ কন্দলীয়ে কি গ্ৰন্থ ৰচনা কৰিছিল উত্তৰ ৰামায়ণ বন্ধুসকল আজিৰ আমাৰ বিষয়ত থকা 20টা গুৰুত্বপূৰ্ণ প্ৰশ্নকেইটা কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব নাপাহৰিব লগতে যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ সৈতে আৰু আগন্তুক ভিডিঅ'সমূহ চাবৰ বাবে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি থওঁ লগতে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ